নামকৈ অসমক নেপাল কৰাৰ যি প্ৰসংগ সেই নেপাল কৰাৰ কথা কৈ তেওঁ মুখ্যমন্ত্ৰী নাই এইটোতো প্ৰভোগ তেওঁ কৰি আছে তো মুখ্যমন্ত্ৰীক আচলতে কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰণালয়ে ধৰিব লাগে যে অসমক নেপাল কৰাৰ কথাটো কোনে কাৰ মুখত আহিছে অসমৰ মুখ্যমন্ত্ৰী বাৰে বাৰে কৈ আছে মানে প্ৰভোগ কোনে কৰিছে প্ৰভোগটো মুখ্যমন্ত্ৰীয়ে কৰিছে তাৰমানে মুখ্যমন্ত্ৰীয়ে বিচাৰে চাগে অসমত নেপাল বা বাংলাদেশত দিশ পৰিৱেশ তেওঁ চকী থৰকবৰক হোৱাৰ কাৰণেতো বিচাৰিছে নেকি আমাৰ প্ৰশ্ন কিমানবাৰ ক'লে আপোনালোকে হিচাপ কৰিব সংবাদ মাধ্যমে আপোনালোকে হিচাপ কৰিব নেপাল কৰাৰ অসমত কোন ৰাজনীতিবিদে কৈছে মুখ্যমন্ত্ৰীয়ে নেপাল নেপাল কৰি 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 জনগণক তাৰমানে পৰিচিত কৰিছে নেকি সাধাৰণ ছাত্ৰ ছাত্ৰী জনগণ ইউথক এইটোৱে আচলতে আলোচনাৰ বিষয় চৰ্চাৰ বিষয় এনকুৱাৰীৰ বিষয় গতিকে এইটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় তেওঁলোকৰ ইণ্টেলিজেঞ্চ আছে তেওঁলোকে চাব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ চকী থৰকবৰক হ'বৰ কাৰণে থৰকবৰক হৈছে কাৰণে এতিয়া এনেকুৱা এটা পৰিৱেশ হোৱাটো বিচাৰে নেকি জুবিনদাৰ বিষয়টোক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিয়ে কেতিয়াবা হত্যা হোৱা বুলি কৈছে কেতিয়াবা পানীত ডুবা বুলি কৈছে কেতিয়াবা বিষ খুৱাই মৰা বুলি কৈছে কেতিয়াবা পিছফালে মূৰত দুখ পাই মৰা বুলি কৈছে এই কথা বতৰাবোৰ ইমান খেলি মেলি আৰু যিবোৰ কথা যিবোৰ নক'বলগীয়া কথা যিবোৰ কনফিডেন্সিয়েল কথা CID বা SIT সেইবোৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে কিন্তু ক'ব লগা কথা যিটো আদানীৰ প্ৰকল্পৰ কথা কিয় নকয় সেইটো নক'ব লগা কথা তেওঁ কৈয়ে থাকে বোলে 16 মে'ত দিব নে 17 মে'ত দিব তুমি তেখেতে বনাই দিয়া এখন কমিটি তেওঁলোকে ঠিক কৰিব দিব লাগে ইমান মাহৰ ভিতৰত ইমান তাৰিখৰ ভিতৰত তেওঁ নিৰ্দেশনা দিব লাগে তেওঁ আগতীয়াকৈ কৈ দিয়ে কি আছে তাকো তেওঁ জানে তেতিয়াহ'লে তেওঁৱে এনকুৱাৰী কৰিব লাগিছিলে আৰু এটা ভ্যালিড পইণ্ট আজি কৈছোঁ আপোনালোকক এটা ভ্যালিড পইণ্ট এই গোটেই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াটোৰ আয়ো হৈ গ'ল ৰজি কলিতা হয় নহয় ইয়াৰ আয়ো হৈ গ'ল ৰজি কলিতা কিন্তু ৰজি কলিতা য'ত প্লেচ অফ অকাৰেঞ্চ তালৈ গৈ পিনে তেওঁ এনকুৱাৰী কৰিলে নেকি এইটো লিগেলি ভ্যালিড পইণ্ট এটা তেওঁতো কৰা নাই কোৰ্টে কাক সুধিব কোৰ্টে বিচাৰিব আয়োগ বিচাৰিব কোৰ্টে মুন্না গুপ্তাক চিনি নাপায় কোৰ্টে বিচাৰিব আয়োগ যেতিয়া আয়োগগৰাকীয়ে প্লেচ অফ অকাৰেঞ্চলৈ গৈ গোটেই ইনভেষ্টিগেশ্যনটো নাই পায় ইণ্টেনশ্যনেলি ডিলে কৰি হয়তো থাকিব পাৰে ইমান ডিলে হ'লে বহুত সুৰুঙা ওলাই যায় তেওঁ প্লেচ অফ অকাৰেঞ্চলৈ গৈ তেওঁ এনকুৱাৰী কৰা নাই কিন্তু ৰজি কলিতাই নকৰি মুন্না গুপ্তাক পঠাই দিছে মুখ্যমন্ত্ৰী মুন্না গুপ্তাৰ কথাটো তাত নাপায় আয়োগগৰাকীকহে কোৰ্টে সুধিব গতিকে এইটো এটা টেকনিকেল বিষয় এইটো লিগেল বিষয় গতিকে এইবোৰ কথা ইটোৰ লগত সিটো জড়িত হৈ আছে আমি সেইকাৰণে মাজে মাজে কৈ আছোঁ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে কৈ আছে আমি সত্য আৰু সততাৰ পক্ষত আছোঁ আৰু যুঁজি আছোঁ জুবিনদাৰ ন্যায়ৰ কাৰণে